নমস্কাৰ গাইজ কালি শিৱসাগৰলৈ গৈছিলোঁ যে সৰু সৰু কেইটামান শ্বপিং কৰি আনিছিলোঁ মই বোলো আজি আনপেক কৰোঁ যিহেতু বস্তুখিনি চব পলিথিনত কেৰি বেগত সোমাই আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো একেলগে চাব এইটো এটা বেগ আৰু এইটো বেগটো দেখি গম পাইছে এইটো বিশালৰ বস্তু আছে বিশালৰ বস্তু আছে মই ছোৱালীকেইজনী ঘৰত পিন্ধা কিছুমান সৰু সৰু কাপোৰ ল'লোঁ বিশালৰ পৰা তাত ল'বলৈ ভাল আৰু কাপোৰখিনি ধুই দিলে বহুত ধুনীয়া হৈ যায় মানে বস্তুটো আৰু এইটো কাৰণে কি আনিলোঁ আজি চাওক ভিডিঅ'টো শেষলৈকে চাব মই পটাপট দেখাম আৰু একদম স্পীড কৰি দিম দেই এখন হাই ষ্ট্ৰীটৰ পৰা লৈছিলোঁ এইখন হৈছে পানী কাপোৰ এখন পানী কাপোৰ চাগে প্ৰায়বিলাক নতুন মাপত থাকিবই আৰু এইখন একদম মানে এনেকুৱা পূৰা মানে অবজাৰ্ভ কৰে আৰু এইটো ভাল হয় বস্তুটো দেখিছেনে এখন ডাঙৰ চাইজৰ লৈছোঁ দেহা আৰু ভণ্টিৰ কাৰণে তাহাঁতি একদম বিচনা পূৰা একদম মুটাই দিছে মানে মুটি একদম এদাই কৰি দিছে কাৰণ এতিয়া পূৰা আপোনাৰ হেৰি হৈ আছে ন বৰষুণৰ ছিজন এয়া চাওক এইখন এক নম্বৰ হ'ল তাৰপিছত আৰু কি ল'লে আৰু বৰ বিশেষ একো নাই ইয়াতে এইটো দেউতাকৰ পেণ্ট এটা লৈছিলোঁ এইটো খুব ধুনীয়া কাপোৰটো একদম চফ্ট পূৰা পাতল তাৰপিছত দেহাভাগৰ এইবিলাক পেণ্ট এইটো পেণ্ট দেহাভাগৰ পিন্ধিবলৈ হাফ পেণ্ট তাৰপিছত এইটো কি ল'লে চাওক এইটো কি বাৰু এইটো লিপষ্টিক কেণ্ডিডেট খাই মেলি বহাই থৈছে এইবোৰ ওলাই দেই মাক হ'লে গম পাব তাৰপিছত আৰু এইটো ভণ্টিৰ পেণ্ট এইটো কেনেকুৱা লাগিছে বাৰু জনাব তাৰপিছত আৰু এযোৰ আছে হা এনেকুৱা চেম লৈছোঁ এইটো হ'ল এতিয়া গৰমত পিন্ধিবলৈ আৰু লগত এইটো পেণ্ট এযোৰ এনেকুৱা দেহাভাগৰ আছে আৰু এযোৰ ভণ্টি ভাগৰ চাইজ ডাঙৰ সৰু লৈছোঁ সেইটো কাৰণে একেযোৰকে দেখাইছোঁ আৰু এইযোৰ যে মোৰ বিৰাট ধুনীয়া লাগিছে মানে এইযোৰ হাই ষ্ট্ৰীটৰ পৰা লৈছোঁ চাওক এইটো দেহালৈ লৈছোঁ কালাৰটো ইমান মৰম লাগিছে ন মানে এনেকুৱা গৰমত পিন্ধিবলৈ ভাল হ'ব এইটোৰ লগত পেণ্ট আছে কাপোৰটো বিৰাট চফ্ট তাৰপিছত আৰু এযোৰ মোৰ প্ৰিয় দেই দেখাম এইটো চাওক এইটো হ'ল গেঞ্জি আৰু ইয়াৰ লগত এইটো পেণ্ট এনেকুৱা এযোৰ দেহাৰ কাৰণে এযোৰ ভণ্টিৰ কাৰণে ছেইম বস্তু লৈছোঁ আপোনালোকে এনেকুৱা হয়নে ক'বচোন যিমান ভাল আনি নিদিয়ক লাগিলে যিমান যি আনি নিদিয়ক ভণ্টিটো এতিয়া জনা হোৱা নাই ন কিন্তু দেহাই পূৰা জনা হৈছে যে তাইক যিমান ভাল আনি যিমান যেনেকৈ দিলেও মুঠতে ভণ্টি নিচিনা ভণ্টি যেতিয়া নতুন কাপোৰ এটা পিন্ধিব বা কিবা বস্তু এটা ল'ব তাই মোক সদায় প্ৰশ্ন কৰে যে মামা তুমি মানে কেলৈ ভণ্টিৰ নিচিনা মোক কিয় আনি নিদিলা ভণ্টিটো বেছি ধুনীয়া হয় সেইটো কাৰণে মই আজিকালি প্ৰায় একে বজাৰ কৰিবলৈ লৈছোঁ ভণ্টিলৈ যি আনো দেহালৈ ছেইম আনো অকল মানে চাইজটোহে ডিফাৰেঞ্চ বাকী বেলেগ একো ডিফাৰেঞ্চ নাথাকে গেঞ্জি এনেকুৱা গেঞ্জিও ছেইম দুটা গেঞ্জি দুজনীৰ কাৰণে তাৰপিছত মই কি ল'লোঁ একেবাৰে শেষত দেখাম দেই এইটো দেহালৈ পেণ্ট এটা লৈছোঁ ৰাফ ইউজৰ কাৰণে অকণমান পেৰেল টাইপৰ কেনেকুৱা লাগিছে জনাব দেই এইটো তাৰপিছত এইটো আমাৰ ডাঙৰ বাইকলৈ পেণ্ট হনুমানলৈ পেণ্ট এটা আনিছোঁ ঘৰত পিন্ধিবলৈ তাৰপিছত এইটো হৈছে পেণ্টটো আৰু এইটো হৈছে শ্বাৰ্টটো মানে টপটো এনেকুৱাও দুযোৰ যেনি তেনি উলিয়াই নিবলৈ অকণমান এইযোৰ ইমান মৰম লাগিছে কালাৰটো হয়নে দুইজনীকে ভাল লাগিব এইটো কালাৰে সেইকাৰণে এইটো কালাৰ ছেইম আনিছোঁ দেই কাৰণ এয়া এযোৰ মই যে কৈছোঁ এয়া চাওক এইটো এটা পেণ্ট আৰু পেণ্ট চোলাটো কালাৰ মানে অকল চাইজটো ডিফাৰেঞ্চ বাকী চব ছেইম আনো দুইজনীৰ কাৰণে এতিয়া আৰু দুদিনমানৰ পিছত আৰু ক'বহে মানে কিয় আমুক তামুক বুলি মানে আৰু বেছি জনা হ'ব যেতিয়া ভণ্টিও ক'ব মোক বাৰ নিচিনা লাগে সেইকাৰণে ছেইমেই আনি দিবলৈ ধৰিছোঁ এই দুজনীলৈ দুটা পেণ্ট এইকেইটা ঘৰত পিন্ধা পেণ্ট আনিছোঁ বাহিৰলৈও যাব পাৰিব ধুনীয়া কমফৰ্টেবলে হয় দেখিছেনে আৰু কালাৰটো ধুনীয়া হয় বাকী ইয়াত অলপ হেৰি আছে পাকঘৰৰ বস্তু আছে মটৰ চেনি এইবিলাক কিবাকিবি বেছিকৈ বাৰু মই ফ্লিপকাৰ্ট গ্ৰ'চাৰীৰ পৰাই অৰ্ডাৰ কৰোঁ কিন্তু কালি দুটামান থাপতে পাই বস্তু লৈ আহিলোঁ আৰু এইটো বানানা চিপছ মোৰ ফেভৰেট মিঠাই জাংচনৰ পৰা লৈছিলোঁ মানে তাৰপিছত এয়া দেখিছে নাই এইবিলাক আহিবই ঘৰলৈ এনেকুৱা সৰু ডাঙৰ এজনী ডাঙৰজনী দেহা এজনী ভণ্টি অকণমানি হিন্দু বুলি এইটো ল'লোঁ আৰু এটা মোৰ বিৰাট ভাল লাগিলে বস্তু সেইটো ল'লোঁ এইটো চাওকচোন আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন এইটো মোৰ বিৰাট ভাল লাগিছে বিৰাট পচন্দ হৈছে আৰু মানে আৰ্টিফিচিয়েল হয় যদিও মানে কেতিয়াবা এনেকুৱা আৰ্টিফিচিয়েলটো বহুত প্ৰয়োজন হয় কিবা বেকগ্ৰাউণ্ডত ভিডিঅ' কৰিলে দি থ'বলৈ বা এনেকৈ দেখিবলৈ কেতিয়াবা কিছুমান মানে ড্ৰয়িং ৰুমত সজাই থ'লেও এনেকুৱা আৰ্টিফিচিয়েলবিলাকো মানে ভালেই লাগে নহয় জানো আপোনালোকৰ এইটো কেনেকুৱা লাগিছে জনাবচোন মোৰ যে কালাৰটো কিমান মৰম লাগিছে নহয়নে একদম মানে আঁতৰৰ পৰা চালেতো অৰিজিনেল নিচিনাই লাগে বিৰাট মৰম লাগিছে
আৰু এটা চাব দেই ইয়াতে কি হ'ল এইটো চব এই পা ক'ৰবাত মাজত সোমাই আহিলে এইটো ইয়াৰ লগৰ নহয় মানে ইয়াতে এনেকৈ পৰি আছিলে এইটো গুচি আহিলে এতিয়া মই ক'ৰবাত বেলেগকৈ ইউজ কৰিব পাৰিম ইমান মৰম লগা দেখিছেনে এইটো চব কালাৰটো কি মৰম লগা এইটো এক্সট্ৰা পালোঁ মই ফ্ৰী এইটো ইয়াতে সোমাই থাকক এতিয়া পাছত মই ক'ৰবাত মেনেজ কৰি লগাই দিব লাগিব বাকী আৰু কি আছিলে আৰু কিবা কিবি আছিল হ'লে সেইখিনি চব গাড়ীতে কেইটামান থাকি আহিলে বস্তু বাকী পাকঘৰৰ কিছুমান কেৰাহী চেৰাহী ল'লোঁ সেইখিনি নেদেখুৱাওঁ আৰু দেই বাকী ইমানেই আৰু আজিৰ ভিডিঅ'টো মই বোলো কালি কি আনিলোঁ চব আপোনালোকক দেখাওঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আৰু এনেকৈ মই কিবা কিবি বজাৰ কৰিলে আনপেক কৰা ভিডিঅ' বনাম নেকি আপোনালোকে মোক কমেণ্ট কৰি জনাব বজাৰ কৰিলে বা শ্বপিং কৰিলে ইমানে বস্তু লোৱা হয় কিবা কিবি ঢেৰ মানে কিন্তু মই সময় নাপাওঁ কিন্তু আজি গোটেইখিনি বেগত সোমাই আছিল যে সেইকাৰণে বেগত সোমাই আছিল মই বোলো খোলোঁ আৰু ৰাইজকো দেখাওক কি কালি কিনিলোঁ এইবোৰ এতিয়া গৰম দিনত দেহা মানে ডাঙৰ হৈছে ন এতিয়া কাপোৰবোৰ ইমান সৰু সৰু হৈ গৈছে সোণটিক ইউজ কৰিব পাৰিছোঁ মই ৰিইউজ কৰি দিছোঁ সোণটিক পিন্ধাই মেলি কিন্তু দেহাৰ কাৰণে নতুন ল'বইলগীয়া হয় তাই বহুত পতাপত ওখ হৈছে যে বাকী ইমানেই ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ ভিডিঅ'টো নমস্কাৰ সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আৰু কমেণ্ট কৰি জনাব মই এনেকুৱা ভিডিঅ' আগলৈ আৰু বনাম নেকি বাই সকলোৰে দিনটো শুভ হওক